বিষয়া আৰু লগতে ইয়াত উপস্থিত আমাৰ কোকৰাঝাৰ জিলা আৰক্ষীৰ বিষয়ববীয়াসকল, মই আজি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই আনন্দিত হৈছোঁ, কাৰণ এই অনুষ্ঠানত এনেকুৱা কিছুমান ব্যক্তিৰ লগত মোক পৰিচয় হ'বলৈ সুযোগ দিছে, য'ত আপোনালোকে বহু কষ্ট কৰি গাঁও অঞ্চলৰ বিভিন্ন প্ৰয়োজনৰ সময়ত আপোনালোকে নিজৰ বহুমূলীয়া সময়টো দি ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আপোনালোকে কাম কৰে। আৰু সেইকাৰণে মই প্ৰথমে এই উদযাপনৰ দ্বাৰাই মই আপোনালোক সকলোলৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আজি ভাৰতবৰ্ষ বহুত আগুৱাই গ'ল। ইয়াত বহুখিনি সফিষ্টিকেটেড আৰ্মছ, ভাল ভাল আৰ্মছ লোৱা বাহিনীবিলাক ওলাল। আমাৰ ভাৰতৰ নাগৰিকসকলৰ নিৰাপত্তাৰ কাৰণে বহুখিনি সেনানী ইয়াত আছে। তথাপিতো আজি গাঁওৰক্ষী বাহিনীৰ যে প্ৰয়োজনীয়তা, এইটো যে এতিয়াও চবে অনুভৱ কৰে, সেইটো এটা ডাঙৰ কথা। কাৰণ খাকী ড্ৰেছ পিন্ধি বহুত কাম যিটো কৰিব নোৱাৰে, সেই কামটো আপোনালোকে কৰিব পাৰে। আৰু সেইকাৰণে আজি আমাৰ দেশ ৰক্ষাৰ কাৰণে আমাৰ আৰ্মি আছে, আমাৰ জনতাৰ পাব্লিকৰ ৰক্ষাৰ কাৰণে পুলিচ আছে। আৰু ইয়াৰ লগতে এই পুলিচৰ লগত সংগতি ৰাখি গাঁও অঞ্চলত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আপোনালোকৰ ছাৰ্ভিচটো আপোনালোকে দিয়ে। আৰু আপোনালোক নাথাকিলে হয়তো গাঁও অঞ্চলত আমাৰ বহুখিনি অসুবিধা হ'লহেঁতেন। যেতিয়াই কিবা এটা অনুষ্ঠান হয়, চৰকাৰী অনুষ্ঠান, চৰকাৰৰ কিবা ইমাৰ্জেঞ্চি প্ৰগ্ৰাম, সেইবিলাক মানে যথেষ্ট কষ্ট হ'লহেঁতেন। তো সেইকাৰণে মই ধন্যবাদ জনাইছোঁ কি আপোনালোকে জড়িত হৈ আছে। ইয়াত দৰমহা বুলি একো নাই, পইচা বুলি একো নাই, অলপ চলপ পকেট মানি দিয়ে, সেইটো দি আপোনালোকে চলি আছে। তো SP মহোদয়ে কৈছে যে এইটো বাঢ়াবৰ কাৰণে চিন্তা কৰি আছে। তো ময়ো মোৰ তৰফৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন চিঠি লিখিম যে গাঁওৰক্ষী বাহিনীৰ যাতে যিখিনি পকেট মানি দিয়ে সেইটো অলপ বাঢ়াই দিব লাগে। তো তেতিয়া অলপ আপোনালোকৰো কাম কৰি ভাল হ'ব। আৰু মিনিমাম এটা খৰচা পাতিখিনি পাই গ'লে আপোনালোকেও চলিব পাৰিব। তো মূল কামটো আপোনালোকৰ বেলেগ আছে, জীৱিকাৰ কাৰণে বা আপোনালোকৰ কৰাৰ কাৰণে, কিন্তু তথাপিতো ইয়াৰ মাজেৰে আপোনালোকে ইয়াত জড়িত হৈ আছে। নেক্সট পৰ্যায়ত আৰু অলপ আমি কাম বাঢ়াই ল'ব লাগিব, কাৰণ সমাজত এতিয়াও বহুখিনি যিটো আছে অসামাজিক কাৰ্যকলাপবিলাক হৈ থাকে, আপোনালোকে দেখিবলৈ পায়। আৰু তাত যদি আমাৰ অলপ গাঁওৰক্ষী বাহিনীক যদি আৰু অলপ এম্পাৱাৰ্ড কৰা যায়, আৰু অলপ যদি আপোনালোকক দায়িত্ব দিয়া যায়, তেতিয়া সেইখিনি কামো আপোনালোকে নিয়াৰিকৈ কৰিব পাৰিব। সেইকাৰণে এতিয়াও আমাৰ গাঁও অঞ্চলবিলাকত বহুখিনি অসুবিধা আছে। আগতে চোৰ ডকাইতি হৈছিলে, আজিকালি বেছি নাই। তথাপিতো এজন দুজন মানুহে কিছুমান অসামাজিক কাম কৰি আমাৰ গাঁও অঞ্চলত পৰিৱেশটো বিনষ্ট কৰে। তো সেইখিনি সময়তো আমাক খুব প্ৰয়োজন হয় কি চব কেছ পুলিচক মানুহবিলাকে দিব নিবিচাৰে, কিন্তু আনপিনেদি সেইবিলাক সমস্যাৰ কাৰণে ৰাইজে বহুত কষ্ট পায়। তো তেনেকুৱা সময়ত আপোনালোকৰ খুব প্ৰয়োজন হয়। আৰু মই আশা কৰোঁ যে আপোনালোকে এই দায়িত্বটো পালন কৰিব। আৰু আমাৰ প্ৰশাসনৰ পৰা আপোনালোকক যিখিনি দায়িত্ব দিয়া হৈছে, এইখিনি দায়িত্ব পালন কৰাৰ লগতে আৰু কিছুমান দায়িত্ব, যি দায়িত্ববিলাক আপোনালোকে খুব ভালকৈ স্মুথলি কৰিব পাৰে, সেই দায়িত্বখিনি দিয়াৰ কাৰণে মই আহ্বান কৰিছোঁ। আৰু একে সময়তে আপোনালোকৰ পৰিয়াল চলিব লাগিব। আপোনালোকে যিহেতু দায়িত্বটো যেতিয়াই পায় তেতিয়াই ভালকৈ পালন কৰে, সেইকাৰণে চৰকাৰক আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিম কি অনাগত দিনত কি আপোনালোকক সহায় কৰিব পাৰে আৰু অসম চৰকাৰে কি সহায় কৰিব পাৰে। বাকী আপোনালোকৰ যিটো কাৰ্যালয় কিবা কিবি প্ৰয়োজন আছে, সেইবিলাকৰ কাৰণে মই SP ডাঙৰীয়াৰ লগত কথা পাতি বাকীখিনি সুবিধা আপোনালোকক যি লগা হয় এইখিনি আমি BTR গভৰ্ণমেণ্টৰ পৰা কৰি দিম। আপোনালোকক ভৱন এটা লাগে, অফিচ এটা লাগে, আছে যদি ঠিকে আছে, মই নাজানো যদি নাই অফিচ আছে নে নাই? গাঁওৰক্ষী বাহিনী অফিচ আছে, বনাই আছে? কোনফালে বনাই আছে?
হা কোকৰাঝাৰ টাউনত PDB হল সবতো হৈ আছে ঠিক আছে এটো বনাই আছে বলে তাত কভার যদি কিবা অসুবিধা হয় এটো আমাৰ সরকাৰৰ পৰা এটো আমি কৰি দিম আৰু আপোনালোকে ভালকে থাকক আপোনালোকৰ ভগৱানে ঈশ্বৰে ভালে ৰাখক আৰু আজি যেনেকৈ কৰি আছে অনাগত দিনতে সমাজৰ যাহাতে আপোনালোকে ভালকে সেৱা কৰিব পাৰে এইটোৱে মই কামনা কৰি আজিৰ এই দিৱসত মোৰ সময় বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ